নমস্কাৰ, মোৰ চেনেলৰ এনে এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই শিক্ষকতা জীৱনৰ আৰম্ভণি কৰা বিদ্যালয়খনৰ কিছু স্মৃতি। বিদ্যালয়খনৰ নাম আছিল বামপথাৰ বেঙেনাবাৰী চৰকাৰী মজলীয়া বিদ্যালয়। মই যিটো পোষ্টত চাকৰিটো পাইছিলোঁ সেইটো পোষ্টত আগতীয়াকৈ এগৰাকীয়ে জইনিং কৰিছিলেহি। সেইকাৰণে মোক পিছত আকৌ মোৰ বেলেগ এখন বিদ্যালয়ত পোষ্টিং হ'ল। মই বিদ্যালয়খনত যোগদান কৰিছিলোঁ 2021 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে। এই মাহৰ 14 তাৰিখে মোৰ বিয়া আছিলে, সেইকাৰণে মই জইনিং কৰিয়ে ছুটি লৈছিলোঁ। তাৰপিছত মই স্কুল গৈছিলোঁ মাত্ৰ এমাহ, মাৰ্চৰ মাহটোত। এপ্ৰিলৰ পৰা আকৌ লকডাউন হৈছিলে। লকডাউনৰ সময়তে মে' মাহত আকৌ বিদ্যালয়লৈ পষ্টিং হ'ল। সেইকাৰণে সেইখন বিদ্যালয়ত মই বেছিদিন থাকিব নোৱাৰিলোঁ। তথাপিও বিদ্যালয়খনত যিমান দিন শিক্ষকতা কৰিছিলোঁ সিমান দিনৰ স্মৃতিবিলাক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বিদ্যালয়খন আছিল চৰাইদেউ ডিষ্ট্ৰিক্টত। মই জইনিং কৰাৰ দিনা আৰু এগৰাকী বাইদেৱে জইনিং কৰিছিলে। সেইদিনা আমাক ধুনীয়াকৈ আদৰণি জনাইছিল। ক্লাছ 4ৰ ছাত্ৰ সতীশ চেত্ৰীয়ে আমাক এটা ধুনীয়া সুন্দৰ গীত উপহাৰ দিছিলে। আমি দুয়োগৰাকী বিদ্যালয়খনত একেদিনাই যোগদান কৰিছিলোঁ। সেই সময়তে শাৰীৰিকভাৱে সক্ষম শিক্ষাৰ্থীসকলক লৈ বিদ্যালয়খনত স্পৰ্টছৰ প্ৰগ্ৰেম পাতিছিলে। এয়া কাশ্মীৰী বা আৰু মই। এয়া বিজ্ঞানৰ শিক্ষয়িত্ৰী বৰ্ণালী বাইদেৱে শিক্ষাৰ্থীসকলক বিহু শিকাই আছে। চাওকচোন কিমান ধুনীয়াকৈ বিহু শিকাইছে। বৰ্ণালী বাইদেউৰ কথা নকৈ নোৱাৰি দেই। তেওঁ কিন্তু সকলো ক্ষেত্ৰতে পাকৈত। গান, নাচ, খেল ধেমালি সকলোতে শিক্ষাৰ্থীসকলৰ লগত তেওঁ একেৰাহে লাগি থাকে।
বিদ্যালয়ৰ কাৰোবাৰ যদি বিবাহ বাৰ্ষিকী জন্মদিন থাকে এনেদৰে গিফ্ট দিয়া হয় সকলোৱে মিলি। শেষত এটা কথা ক'বই লাগিব, বিদ্যালয়খনত শিক্ষকতা কৰি সঁচাকৈ কিন্তু বহুত ভাল লাগিছিল। বিদ্যালয়খনৰ বাইদেউসকল ছাৰসকল বহুত ভাল আছিলে। তেওঁলোকে মোক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰি দিছিলে। জইনিঙৰ সময়ত প্ৰধান শিক্ষক কলিতা ছাৰেও মোক বহুত সহায় কৰি দিছিলে, তেওঁ অশেষ ধন্যবাদ। মই জইনিং কৰা কিছুদিন পিছতে প্ৰধান শিক্ষক কলিতা ছাৰে অৱসৰ গ্ৰহণ কৰিছিলে। শেষত বিদ্যালয়ৰ ছাৰ বাইদেউসকলে যদি মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক মৰম, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক কুশলে থাকক, মংগলে থাকক, সদায় সুখত থাকক তাৰে কামনা কৰিলোঁ। শেষৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।